Hello friends, welcome to my channel Vivek Vlogs. তো আজি মই আপোনালোকক কম ইউটিউবৰ পৰা কেনেকৈ পইচা ইনকাম কৰিব পাৰে। একেবাৰে ভাল টেকনিক কম 2000 বহুত নতুন টেকনিক। তো তেনেহ'লে আজি মই কম যে অসমীয়াত নতুন টেকনিক দিম আপোনালোকক। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব। তো ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। প্ৰথমতে ইউটিউবৰ পৰা যেতিয়া আপুনি পইচা ইনকাম কৰিব চায় তেতিয়া আপুনি এটা ইউটিউব চেনেল বনাব লাগিব। ইমেইল আই ডি দি ইউটিউব চেনেল বনাব লাগিব। ইউটিউব চেনেল কেনেকৈ বনাই মই এইটো নেক্সট ভিডিঅ'ত ক'ম। ইউটিউব চেনেল কেনেকৈ বনাব লাগিব, পিছত ইউটিউব চেনেল বনাই কেনে ইউটিউবত ভিডিঅ' আপলোড কৰিব লাগিব। ভিডিঅ' আপলোড কৰিলেই নহ'ব, 10,000 ভিউজ টোটেল হ'ব লাগিব। পিছত 4 ঘণ্টা ৱাটচ টাইম, 1,000 ছাবস্ক্ৰাইবাৰ হ'ব লাগিব। মনিটাইজেশ্যন অন হ'ব, তেতিয়াই আপোনাৰ মনিটাইজেশ্যন অন হ'ব। এতিয়া মই ক'ব যাম ইউটিউবৰ পৰা পইচা কেনেকৈ ইনকাম কৰিব পাৰে আপোনালোকে। ইউটিউব এনেকৈ বস্তু, ইউটিউবৰ পৰা যে আপোনালোকে ইমান টকা ইনকাম কৰিব পাৰিব যে আপোনালোকে চৰকাৰী চাকৰি কৰিও আপুনি ইমান টকা ইনকাম কৰিব নোৱাৰে। এক্সাম্পল দিলোঁ, বিভিকি ভাইন্সৰ ছাবস্ক্ৰাইবাৰ হৈছে 40 লাখ আৰু টেকনিকেল গুৰুজীৰ ছাবস্ক্ৰাইবাৰ হৈছে 11 লাখ ছাবস্ক্ৰাইবাৰ। তো এক্সাম্পল বিভিকি ভাইন্সৰ মুঠ ইনকাম কিমান কৰে। বিভিকি ভাইন্সৰ ইনকাম হৈছে মানে 10ৰ পৰা 12 লাখ টকা আৰু টেকনিকেল গুৰুজীৰ ইনকাম হৈছে 6ৰ পৰা 7 লাখ টকা মাহত। আৰু সৰু সৰু যোনবিলাক ইউটিউবাৰ আছে 1 লাখ বা 2 লাখ ছাবস্ক্ৰাইবাৰ, ইহঁতৰ টোটেল ইনকাম হৈছে 20,000 বা 60,000 এনেকুৱা ইনকাম। আপুনি ভাবিছে ইউটিউবত ভিডিঅ' এৰিলেই পইচা আহি যাব? নহ'ব। ইউটিউবত ভিডিঅ' এৰিলে ভিউজ আহিলেও একো নহ'ব। আপোনাৰ চেনেলটো যেতিয়া গুগলে যেতিয়া এডভাৰ্টাইজমেণ্ট কৰিব, তেতিয়া আপোনাৰ এই চেনেলত আপুনি কেতিয়া ভিডিঅ' আপলোড কৰিলে চাই ভিডিঅ' যেতিয়া কোনো এটা ভিডিঅ' যেতিয়া অন কৰিব, তেতিয়া আপুনি চাব 10 ছেকেণ্ড বা 15 ছেকেণ্ডৰ এটা এডভাৰ্টাইজমেণ্ট আহে। এডভাৰ্টাইজমেণ্টটো আপোনাৰ চেনেলত যেতিয়া আহিব, তেতিয়া আপুনি বুজিব যে আপোনাৰ ইউটিউবে আমাক তেতিয়াই পইচা দিব যেতিয়া আমাৰ ইউটিউব চেনেলৰ ভিডিঅ'বিলাক এডভাৰ্টাইজমেণ্টত চলাব পাৰিব। এক্সাম্পল যেনেকৈ লাক্স এবনৰ এটা ভিডিঅ' ইহঁতে 10 ছেকেণ্ডৰ এডভাৰ্টাইজমেণ্ট দিয়ে, তেতিয়া ইহঁতৰ ইনকাম হয় না। তেনেহ'লে ইউটিউবে আমাৰ চেনেলত যেতিয়া আমাৰ চেনেলৰ ভিডিঅ'বিলাক এডভাৰ্টাইজমেণ্ট চলাব পাৰিব, তেতিয়া আমাক ইউটিউবে পইচা দিব পাৰিব। তো আজিলৈ এইখিনি। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। তো থেংক ইউ গাইজ।